ওদালগুৰিত গাঞ্জাসহ দুজনক আটক লালপুল আৰক্ষী চকীৰ প্ৰশাসনৰ বৃহৎ সফলতা ওদালগুৰিত নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে লালপুল আৰক্ষী চকীৰ ধাৰাবাহিক অভিযানত আজি ৰাতিপুৱা 8:20 বজাত গাঞ্জাসহ দুজন সৰবৰাহকাৰীক কৰায়ত্ব কৰে লালপুল আৰক্ষীৰ এটা দলে আটকাধীন সৰবৰাহকাৰী দুজন হ'ল স্বপ্না দৈমাৰী আৰু মৃদুল আলী সমগ্ৰ দেশতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সদা হৈ আৰক্ষী প্ৰশাসন সষ্টম হৈ নিয়মীয়া তালাচী অব্যাহত ৰখাৰ সময়তে ওদালগুৰি জিলাৰ লালপুল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনৰ নেতৃত্বত এটি দলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ সময়ত প্ৰায় 15 কিলোগ্ৰাম গাঞ্জাসহ ওদালগুৰিৰ স্বপ্না দৈমাৰী আৰু মৃদুল আলী নামৰ দুজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় বৰ্তমান লালপুল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনে আটকাধীন গাঞ্জা সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে হয় আমি অন্যদিনৰ দৰে আগন্ত 15 আগষ্টৰ কাৰণে আমি এলাৰ্ট হৈ আছোঁ আমি নাকা মানে চাৰ্ভে কৰি থাকোঁ আজি পুৱাতে আমি নাকা চেকিং কৰি থাকোঁতে আমাৰ লালপুল এই 15 NH হাইৱে নেশ্যনেল হাইৱেত মানে সন্দেহ হৈছিল ব্যক্তিৰ ওপৰত ইহঁতে মানে বেগত সেই বেগটো চেকিং কৰোঁতে আমি এজন মহিলা আৰু এজন ল'ৰাৰ পৰা প্ৰায় 15 কেজি দুটা টোপলা দুজনৰ ওচৰত আমি চাৰ্চ কৰোঁতে পাই আমি তাতে যিখিনি আমাৰ ফৰ্মালিটিছ তাতে আমি জব্দ কৰিলোঁ জগাপাল্লালৈ আহিলোঁ লৈ আহি এই ধৃত ব্যক্তি দুজনক আৰু জব্দ কৰা গাঞ্জাখিনি থানা আমাৰ আউটপোষ্টলৈ লৈ আহিছোঁ এতিয়া আমি বাকী যিটো NDPX এক্টৰ মানে কৰণীয় আমাৰ তদন্তৰ কাম আছে এইখিনি আমি কৰিম গাঞ্জাখিনি ক'ৰ পৰা লৈ আছে গাঞ্জাখিনি এটা কৈছে অৰুণাচলৰ কোনোবা এজন ব্যক্তি দিছে কিন্তু ফোন নম্বৰটো আছে নামটো ক'ব নোৱাৰে আৰু মহিলাজনীৰ ঘৰ হ'ল আপোনাৰ এই ল'ৰাজনৰ ঘৰ হ'ল এইটো বৰ্মা থানাৰ অন্তৰ্গত পৰে বৰ্মা থানাৰ এৰিয়াত তেওঁৰ নামটো হ'ল মৃদুল আলী আৰু মহিলাজনীৰ নাম হ'ল চম্পা দৈমাৰী তেওঁৰ ঘৰ হ'ল আংৰা গাঁৱটো ওদালগুৰি থানাত পৰে আচলতে মহিলাজনীৰ পৰাই ল'ৰাজন আহিছিল কালি গুৱাহাটীৰ পৰা আহি তাতে ৰাতি আছিলে আজি এইখিনি মানে ট্ৰান্সপৰ্টিং কৰিল হয় গুৱাহাটীলৈ এৰেষ্ট কেছ হ'ব এতিয়া কেছ হ'ব মৃদুল কি আৰু আপোনাৰ নাম এইখিনি ক'ত লৈ গৈছে ক'ত লৈ যাব গুৱাহাটী কাক দিব বিচাৰিছে জালুকবাৰীৰ পৰা নিয়ে সিহঁতে কাক দিব নাম কি তেখেতৰ নামটো মানে সিহঁতে কিবা আমাকতো ভাল দায়িত্ব নিদিয়ে না নামটো ভালকৈ নকয় না কেজি গাঞ্জা আনিছে 15 কেজি কিহেৰে লৈ যাব বিচাৰিছিল অ'টো এনেকুৱা চেঞ্জ কৰি কি লয় ওদালগুৰিৰ পৰা চমৰ আলী ৰিপৰ্ট টাইম 100 অসম নৰ্থ ইষ্ট।